অসমৰ সমূহ 6 জনগোষ্ঠীৰ নেতৃত্বক আমি উষ্ম অভিনন্দন জনাইছোঁ। তেওঁলোকৰ ইমান দীঘলীয়া সংগ্ৰামখনৰ এটা সফল পৰিসমাপ্তিৰ দিশে আগবাঢ়িছে আৰু লগতে অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। আচলতে জনজাতিকৰণটো খুব প্ৰয়োজনীয় বস্তু অসমীয়া জাতিসত্তাটো ৰক্ষাৰ বাবে আৰু আমাক ভূমি অধিকাৰৰ ক্ষেত্ৰত অদূৰ ভৱিষ্যতে আমাক সহায় কৰিব আৰু ইমান বছৰীয়া দীঘলীয়া সংগ্ৰাম আৰু এই সংগ্ৰামৰ সফল পৰিসমাপ্তি যে ঘটিছে তাৰ বাবে সকলোকে আমি কংগ্ৰেচুলেশ্যন দিছোঁ আৰু বীৰ লাচিত সেনা অসমৰ মঞ্চৰ পৰাও আমি সকলোকে ধন্যবাদ জনাইছোঁ, যিহেতু বীৰ লাচিত সেনাই পূৰ্বৰে পৰা আমি নৈতিক সমৰ্থন আগবঢ়াই আছিলোঁ এই জনগোষ্ঠীৰ আন্দোলনটোত, যদিও আমি প্ৰত্যক্ষভাৱে জড়িত নাছিলোঁ। আৰু সকলোৰে বিশেষকৈ উজনি অসমত এক উৎসৱৰ দৰে এক পৰিৱেশ হৈছে আৰু সেই পৰিৱেশৰ অংশীদাৰ আমিও হৈছোঁ। মোৰ পত্নীও আহোম সম্প্ৰদায়ৰ ছোৱালী আৰু এই যিটো জয় হৈছে এইটো জয় খিলঞ্জীয়া জাতিসত্তাৰ জয় হৈছে আৰু আমি আশা ৰাখিছোঁ এখন আইন অতি শীঘ্ৰে ইমপ্লিমেণ্ট হওক আৰু ইয়াত মুখ্যমন্ত্ৰীৰ ভূমিকা লক্ষণীয় হ'ব আৰু অসম চৰকাৰৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বীৰ লাচিত সেনা অসমৰ হৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে।